হেৰা বন্ধুসকল আজি তোমালোকক এখন চাহ বাগান দেখুৱাম। চাহ বাগানখন চাওঁগেচোন ব'লা। ৱাও, অতি সুন্দৰ দেখিছেনে এইবোৰ চাহ বাগান, কি ধুনীয়া চাহ বাগান এইখন। এইটো তাত দেখিছে বান্দৰ ধেৰ বান্দৰ, চাওকচোন চাওঁ বান্দৰকেইটা। এইটা চাওক কি ধুনীয়া বান্দৰ দেখিছেনে, কি মৰম লগা বান্দৰ এটা। এইটো নিচা পলাইছে কেনেকুৱা, চক 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 বলক যাওঁ চাওঁগে। এইখন দেখিছেনে জপনা, এইখন খুলি আমি এতিয়া চাহ বাগান চামগে বলক। কি এখন চাওক মৰম লগা চাহ বাগান। সেইটো দেখিছে তাৰ পৰা আৰু সেই নীলাতে ঘৰটো দেখিছে নাই, তাৰলৈকে দেখিছে কি এখন মোৰ বাগান দেখিছে নাই, কি মৰম লগা। এয়া পাত ওলাই আছে, এইফালে গছ আছে, এজোপা গছ, কি মৰম লগা গছ এজোপা দেখিছেনে। এয়া গছ দেখিছেনে, আৰু এইজোপা গছ এজোপা এইফালে বাগান চাওক কি মৰম লগা। এইজোপা এইটোহঁত পুলি দেখিছে, কোপাত ওলাই আছে এইবোৰ দেখিছেনে। সেই তাৰ পৰা সেইখিলৈকে এতিয়া আমি ইখন বাগানলৈ যাওঁ বলক। ইখন বাগানলৈ যাওঁ বলক। এইটো দেখিছেনে, এইটো খাল। সেই তাৰ পৰা দেখিছেনে মাটিটো এনে পৰি আছে। এবাৰ পুখুৰী খনাম নেকি। সেই তাৰ পৰা সেই তাৰলৈকে সেইটো এটা গৰু দি থৈছে। সেইবোৰ দেখিছেনে, গোটেই এখন গছ আমাৰে, এইটো গোটেই বাগান আমাৰে এইখন দেখিছেনে, অতি সুন্দৰ দেখিছেনে, কি মৰম লগা এখন বাগান। এতিয়া আমি আপটো উঠি যাম, কি মৰম লগা গছ। দেখিছেনে, সেইটো হাত বলক চাচি পুলিকেইটা চাওঁগেচোন। এইটোত চাচি পুলি বলক, সেই চাচি পুলিকেইটা চাওঁগে। এই লাইনটো যে দেখিছে, সেই লাইনটো যে দেখিছে, এয়া মোৰ চাচি পুলি দেখিছেনে। এয়া 2 বছৰ চাচি পুলি হৈছে ৰোৱা। ইয়াত 100 চাচি পুলি এবাৰ ৰুইছোঁ, আৰু এইবাৰলৈ 200-300 মান ৰুব লাগিব। এই দেখিছেনে চাচি পুলি, চাহ বাগানৰ মাজতে ইয়াত মাটি 2 বিঘা 3 বিঘা মান আছে দেই। এইফালেও চাহ পুলি আছে, এয়া চাহ বাগান গোটেইখন, আৰু এইকেইটা চাচি পুলি এয়া দেখিছেনে, আমাৰ বাগানত পাত ছিঙি আছে। এতিয়া মানুহকেইজনীক সুধিম এদিনত কিমান পাত ওলায় বা কিমান ছিঙিব পাৰে। এইখন দেখিছেনে, কিমান ধুনীয়া চাহ বাগান, আৰু পৰিৱেশটোও ভাল। ইয়াত মানুহ লাগি আছে কামত, আৰু সেইফালে গছ আছে, আৰু সেইফালেও গছ আছে দেখিছেনে। সেইটো ঘৰ দেখিছেনে, আৰু সেইফালেও ঘৰ আছে, আৰু ইয়াত মানুহ লাগিছে। কিমান দেখিছেনে, কিমান ধুনীয়া চাহপাত। অহা শুকুৰবাৰে পাত ছিঙিব আকৌ, দেখিছেনে কি ধুনীয়া পাত। এইটোহঁত সেইফালে এই দেখিছেনে, কিমান ধুনীয়া চাহপাত। এই পাত কিমান দিনৰ মূৰত ছিঙিব কি কম নে, পাত কেইদিনৰ মূৰত ছিঙিব, কেইদিনৰ মূৰত আকৌ কাটিব 6 দিনত। 6 দিনত। চাওঁ এইফালে চাওঁ, কৈছে আমাৰ কুকুৰা কৈ আছে, চাওঁ এইফালে ঘূৰি চাব ৰ'ব, মই দেখুৱাম। দেখিছেনে এইবোৰ কঁঠাল পাত নহয়, দেখিছেনে, সেয়া চাচি পুলি হয়, আৰু সেয়া গছ হয়, আৰু এইফালেও গছ আছে। সেইটো যে মানুহ দেখিছে, সেই তাতো পাত ছিঙিবলৈ লগাইছোঁ, আৰু সেয়াও আছে, সেইখন যে দেখিছে
সেইখন তাতো আছে আমাৰ চাহ বাগান আৰু সেই তাতো আছে। এতিয়া চাহ বাগানখন চাই বলক ঘৰলৈ যাওঁগে। এইখন দেখিছে না চাহ বাগান, এইটো ড্ৰেইন খানি দিছে। এইফালে বেলেগৰ মাটি আছে যে, এনেইটো ড্ৰেইন খানি দিছোঁ আমি। এয়া দেখিছে কি মৰম লগা। সেইফালে যে সেইফালেও মানুহ লাগি আছে। সেইফালে দেখিছে মানুহ লাগি আছে আৰু এইফালে লাগিছে সেইটো ৰাস্তাত গাড়ী মটৰ চলি আছে। আৰু এতিয়া মানুহকেইজন চাই যাওঁগে বলো। এই দেখিছে না মানুহে পাত ছিঙি আছে। সেই মানুহকেইজনেও পাত ছিঙি আছে। ওপৰত জাপি লৈছে ৰ'দ বেছি কাৰণে, আৰু মোনাত ভৰাই পাত টুকি আছে। দেখিছে কি এইটোত মৰম লগা পাত দেখিছে। এইটোত ছিঙিছে চাগে। আৰু এইজোপা গছ ডাঙৰ গছ দেখিছেনে, এইজোপা গছ আছে। আৰু এইফালেও গছ আছে বাৰু, এইফালেও চাহ বাগান আছে, এইফালে বেলেগৰ চাহ বাগান আছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু তলতে থকা টিলিঙাটো টিলিংকৈ বজাই দিব। ধন্যবাদ।